Hello guys, welcome to my YouTube channel and you watching Manash vlog. আৰু আজি মই আহিছো আমাৰ গুৱাহাটীত যি বেটকুচিত আছে সেই বেটকুচিত আমাৰ এক্সপো চলি আছে আৰু সেই এক্সপো চাবলৈ আহিছো মই এই বছৰৰ যোনখন মানে বৰ্তমান এক্সপো চলি আছে সেইখন আমাৰ ৰবি শৰ্মাদাই এখন দোকান দিছে সেইখন মই আজি আপোনালোকক দেখাওঁছো আপোনালোকে মোৰ ব্লগটো চাই থাকক ৰবি শৰ্মাদাক দেখাব ৰবি শৰ্মাদাৰ বৌকো দেখাব আপোনালোকে সো ৰবি শৰ্মাদাৰ ৰেষ্টুৰেণ্টখন আপোনালোকে চাই থাকক তাৰ আগতে আপোনালোকে অকমান এক্সপোখন আপোনালোকে উপভোগ কৰক এই এক্সপোৰ মাজতে মই আপোনালোকক দেখুৱাম ৰবি শৰ্মাদাৰ দোকানখন সো আপোনালোকে চাই থাকক মোৰ এই ব্লগটোত আপোনালোকে ভিডিওটো স্কিপ নকৰিব কাৰণ ইয়াৰ মাজতে আপোনালোকে দেখা পাব ৰবিদাৰ দোকান ৰবিদাৰ ৰেষ্টুৰেণ্ট এই যে আপোনালোকে এক্সপোখন দেখিছে ইয়াত বিভিন্ন দেশৰ পৰা ইয়াত দোকান আহে থাইলেণ্ড ইজিপ্ট বাহিৰত বহুত ঠাইৰ পৰা ইয়াত দোকান দিয়ে সেইকাৰণে ইয়াত বিভিন্ন দেশৰ বস্তু ইয়াত পাবলৈ পায় ইয়াত এবাৰ হ'লে আহি ইয়াত উপভোগ কৰি ভাল লাগে আপোনালোকে ভিডিওটো স্কিপ নকৰিব কাৰণ ইয়াৰ মাজতে আপোনালোকে দেখা পাব ৰবিদাৰ দোকান ৰবিদাৰ ৰেষ্টুৰেণ্ট আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত ফলো কৰা নাই সো এতিয়া গৈ মোৰ ইনষ্টাগ্ৰামত ফলো কৰক মোৰ ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেসক্ৰিপচনত আছে আপোনালোকে চেক কৰি মোক ফলো কৰক আৰু মোৰ ইনষ্টাগ্ৰামত আপোনালোকে বহুত পোষ্ট দেখা পাব সো আপোনালোকে চাব আৰু এই আপোনালোকে দেখিবলৈ পাইছে ৰবি শৰ্মাদাৰ ৰেষ্টুৰেণ্ট আৰু এই একচুৱেলি ৰেষ্টুৰেণ্ট মানে হ'ল এইখন আমাৰ এখন অসমীয়া দোকান হয় অসমীয়া খাদ্য ইয়াত সকলোবোৰ পোৱা যায় ৰবি শৰ্মাদাৰ বৌয়ে এইখন অসমীয়া খাদ্যৰ এখন দোকান বনাইছে সকলোৱে আহি ইয়াত অসমীয়া খাদ্য উপভোগ কৰি আছে অসমীয়া খাদ্য খাই পেলাই আপোনালোকে সকলোৱে আহি ইয়াত খাব পাৰে তো আৰু বেছি দিন নাই আৰু এক্সপোখন শেষ হ'বলৈ হৈছে মই আজি আহিলোঁ মই অকণমান কিবা কিবি খালোঁ ৰবি শৰ্মাদাৰ দোকানত আপোনালোকে চাওক এক্সপোখনৰ দৃশ্য